To good evening guys, welcome to TANGO's another vlog. আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ পৰা। আমি ভিতৰলৈ সোমাই আহিছোঁ, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আমি ফাৰ্ষ্ট এইফালে সোমাই আহিছোঁ। আমাৰ নাৰায়ণপুৰবাসী তথা উত্তৰ লখিমপুৰবাসীৰ গৌৰৱ মহাপুৰুষজনাৰ জন্মস্থান আমাৰ ইয়াতে। এইখিনিত মন্দিৰ এভাগ আছে। চাইনবোৰ্ডখনত লিখা আছে গছৰ পাত আৰু ফুল যেন নিচিঙে। চপ্পলটো খুলি যাব লাগিব ইয়াত। আপোনালোকক দেখুৱাই আছোঁ মই। এজোপা একদম প্ৰকাণ্ড গছ এজোপা আছে, এইখিনি দেখিছেনে? এজোপা পাতনাথ। ইয়াত একদম এয়া পুৰণা কুঁৱা। এয়া মন্দিৰ এভাগ দেখিছে। আমি ইয়ালৈ প্ৰায় আহিয়ে থাকোঁ, আজি আপোনালোকক দেখুৱাবলৈহে আহিছোঁ। এয়া এইখিনি নামঘৰ এভাগ আছে। এইফালৰ গেটখন বনাই থকা আছে, এয়া নিৰ্মিত অৱস্থাত আছে। এয়া বনাই থকা আছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ পাৰ্ক এখন বনাই থোৱা আছে। সেই পাৰ্কখন দেখুৱাই আছোঁ। তো গাইছ, এইটো দেখিছেনে? এইটো গঁড় পোৱালি এটা আছে, গঁড়ৰ। সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিবৰ বাবে ইয়াত এইটো ৰখা হৈছে জেগাটো। ধুনীয়াকৈ সজাই পৰাই ৰখা আছে। হাতী এভাগ আছে। এই জোলনা এখন আছিলে, এইখন ভাঙি গ'ল। এই বিঞ্চে জোলনা খেলি আছে, দেখিছেনে? তো গাইছ, আজি ইয়াত কোনো নাই, অকল আমি দুটাহে আছোঁ বুলি ক'ব পাৰি। এনেই ইয়াত প্ৰায় মানুহ থাকেই। আজি এইকণ সময়ত অকল আমি দুটা আছোঁ। ঐতিহাসিক লেটেকু পুখুৰী। তো গাইছ, আজি আপোনালোকক গুৰুজনাৰ থানভাগ দেখুৱালোহি। জন্মস্থান লেটেকু পুখুৰী। আপোনালোক ইয়ালৈ আহিব। আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অৱস্থিত। নাৰায়ণপুৰৰ পৰা অলপ ভিতৰলৈ আহিব লাগে। এয়া আমাৰ লগত আছে কমেডি কিং। আমি এতিয়া গৈ আছোঁ আপোনালোকক এটা বিশেষ জেগা এটাত লৈ আজি গৈ আছোঁ। আপোনালোকক আজি মই দেখুৱাই আছোঁ এটা সোণৰ মন্দিৰ দেখাই আছোঁ। মোৰ লগত ই যাব, ই নাযায়, ই অলপ ব্যস্ত আছে, বিজি হৈ পৰিছে, সেইকাৰণে নাযায়। আপোনালোকক লগ পাই আছোঁ, ধন্যবাদ দেই। তো গাইছ, এতিয়া আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোঁ। এইখিনিৰ পৰা জাষ্ট ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব বুদ্ধিষ্ট টেম্পল। सजन रे पास तो आना ना कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना। वेलकम टू बरपथर बुद्ध विहारा।
তো গাইছ আমি বুদ্ধিষ্ট টেম্পলত সোমাই এতিয়া এইফালে অলপ আহি আছোঁ আপোনালোকক এতিয়া দেখুৱাই আছোঁ আমাৰ লখিমপুৰ পলিটেকনিক কলেজ তো গাইছ এয়া পলিটেকনিক এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে পানী টেংকিটো দেখুৱাই দিছোঁ আপোনালোকক চাই লওক এনজয় কৰক